Hi everyone, welcome to my channel Parvin's Family. So আজি vlogটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। এইফালে দেখিছে আজি মই দেখাব গৈ আছোঁ আপোনালোকক আজি আমাৰ ঘৰত ইফতাৰী বিলাব অৰ্থাৎ মানে আমাৰ ওচৰ চুবুৰীয়া সকলক আমি এনেকৈ ইফতাৰী বিলাই দিম আৰু এইফালে ইফতাৰী যা যোগাৰ চলি আছে আৰু মা এইফালে বনাব লৈছে পোলাওখিনি এতিয়া পোলাওখিনি এনেকৈ উঠাই দিছে আৰু লগতে বাও লাগি আছে এয়া দেখিছে সকলোবোৰ কাম এটা এটাকৈ হৈ আছে আৰু এইফালে মই এতিয়া বনাব লৈছোঁ পকৰীখিনি পকৰীৰ কাৰণে মই এনেকৈ কেঁচা বুট আৰু দালি ফলা বুট আৰু এইফালে জলকীয়া দি এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি পেলাই এনেকৈ এইখিনি মই ভালকৈ পানী দি মাৰি পেলাই এয়া দেখিছে মই এইখিনি প্ৰিপাৰেচন কৰি আছোঁ আৰু এইফালে মই এনেকৈ এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ এয়া দেখিছে হৈ গৈছেহি এইফালে এইখিনি মই গ্ৰাইণ্ড কৰি থৈছিলোঁ আৰু এইফালে কাটি আছে বাই পিয়াজ আৰু পিয়াজখিনি মই চপাৰত মাৰি দিম এয়া দেখিছে ভালকৈ ধুনীয়াকৈ এয়া এনেকৈ মিহি মিহিকৈ চপাৰত মাৰি দিছোঁ তাৰ পিছতে মই এইফালে নৰসিংহ পাত এনেকৈ পকৰীখিনিত দালিখিনি যিখিনি গ্ৰাইণ্ড কৰি লৈছিলোঁ সেইখিনিত মই এনেকৈ নৰসিংহ পাতখিনি মিক্স কৰিলোঁ তাৰ পিছতে এয়া মায়ে গেছত উঠাই দিছে এয়া পোলাও আৰু এইফালে মই এতিয়া দিম ইয়াতে পিয়াজ যেহেতু পিয়াজ দিয়া নাছিলোঁ সকলো মছলা পাতি সকলো দিলোঁ আৰু যেহেতু পিয়াজ দিবলৈ বাকি আছিল সেইকাৰণে মই এনেকৈ পিয়াজ দি দিছোঁ তাৰ পিছতে এইখিনি মই ভালকৈ সানি ল'ম আৰু পকৰী অবিহনেতো ইফতাৰীটো আধৰুৱা হয় যেহেতু আমাৰ ঘৰত পকৰী বনিবই ইফতাৰী টাইমত আমাৰ ঘৰত পকৰী বনায় আৰু সেই পকৰীখিনি ময়ে বনাওঁ বেছিভাগ মা বেছি নবনায় মই বনাওঁ আৰু বাকিখিনি মায়ে বনায় বাৰু আৰু এইফালে দেখিছে মই ইয়াতে এটা বন্ধাকবি দি দিম সৰু চাই আৰু এইফালে এইটো বায়ে ধুনীয়াকৈ কাটি দিলে আৰু মই এনেকৈ বন্ধাকবিখিনি ইয়াতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিলোঁ মিক্স কৰাৰ পিছতে এতিয়া এইখিনি আমি বনামগৈ বাহিৰত যেহেতু চৌকাত জুই ধৰা হৈ আছে এয়া দেখিছে বাহিৰত বায়ে বনাই আছে ভজা বুটখিনি এয়া ধুনীয়াকৈ তেলত ভাজি আছে তাৰ পিছতে এতিয়া মই বনাই আছোঁ লাহে লাহেকৈ পকৰী এয়া দেখিছে চৌকাত এতিয়া মই বনাই আছোঁ পকৰী আৰু এইফালে এতিয়া এয়া দেখিছে এইবোৰত এনেকৈ দিয়া হ'ব আৰু ওচৰ চুবুৰীয়াবোৰক এনেকৈ ইয়াতে দিম আমি দুটা দুটাকৈ আৰু যেহেতু এটাত ফল মূল দিম সেইকাৰণে এটাত পোলাওৰ কাৰণে আনিছে আৰু এইফালে এতিয়া মই দেখাই আছোঁ বাহঁতে এয়া সকলো হৈ গৈছে ৰেডি এতিয়া বাহঁতে এয়া পেকিং কৰি আছে যেহেতু ফল মূল এক্সট্ৰাকৈ দিব এইকাৰণে ফল মূলখিনি ফাৰ্ষ্টত এনেকৈ পেক কৰি লৈছে তাৰপিছতেই পোলাও দিয়া হ'ব সেইটো পেকেজত আৰু এইফালে এনেকৈ এইখিনি হৈ গৈছে তাৰপিছতে বায়ে এনেকৈ দেখিছে ধুনীয়াকৈ ভালদৰে এনেকৈ এটা এটাকৈ এনেকৈ ধুনীয়াকৈ দি আছে এয়া দেখিছে পোলাও এয়া পেক হৈ গৈছে আৰু পোলাওখিনি এনেকৈ ধুনীয়াকৈ পেক কৰি আছে বায়ে মই এইফালে কৰি আছোঁ ভিডিঅ' যিহেতু অলপ চলপ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু এইফালে পকৰীখিনি দিয়া নাই বাৰু দিয়া হ'ব এতিয়া বায়ে এনেকৈ পোলাওৰ ছাইডতে দি দিব আৰু আপোনালোকে এনেকৈ দিয়াৰ কাৰণে কোনো বেয়া নাভাবিব যিহেতু মই আপোনালোকক দেখাইছোঁহে কিন্তু এইটো দেখাব বিচৰা নাই যে ইফতাৰী দিছোঁ আপোনালোকে চাইছে আৰু আপোনালোকে মনত কিবা বেয়া ভাৱ আহিব সেইটো নাভাবিব আৰু কিবা যদি ভুল হৈছে মাফ কৰি দিব বাৰু যি কি নহওক আমি কেনেকৈ বিলালোঁ সেইটোৱে দেখালোঁ আৰু আপোনালোকে যদি কিবা বেয়া পাইছে মাফ কৰি দিব আৰু এইফালে আব্বা আৰু আম্মা দুয়োজনেই লাগি গৈছে যিহেতু ইফতাৰী টাইম হ'বহিয়ে হৈছে সেইকাৰণে বা আব্বা আৰু আম্মা এয়া এনেকৈ লাগি গৈছে যিহেতু টাইম হ'বহিয়ে সেইকাৰণে এয়া সকলো এনেকৈ ৰেডি কৰি আছে এফালৰ পৰা হৈ গ'লহি আৰু কেইটামান বাকী আছে এইফালে দেখিছে বহুখিনি হৈ গৈছে আৰু এয়া এনেকৈ দুটা দুটাকৈ থৈ দিছে আৰু এইফালে মই দেখাইছোঁ এয়া দেখিছেনে এটা এনেকৈ পোলাও দিয়া হৈছে আৰু এটা এনেকৈ ফল মূল দিয়া হৈছে আৰু এইফালে এই দুটা এনেকৈ পেকিং কৰি থৈছে এনেকৈ দুটা দুটাকৈ দিয়া হ'ব আৰু এইফালে সকলোকে আব্বাই বিলাই থৈ আহিলে এইফালে আমাৰ সকলো বহিছে যিহেতু সকলোৰে ৰোজা আছিল সেইকাৰণে আমি ঘৰতো এনেকৈ বহিলোঁ আজিলৈ আহিছোঁ বাই বাই